আৰু গল্ডং এই দুইজনে মেইন কালেক্টৰ দৌদে আৰু গল্ডং এই দুইজনক ধৰিলে সব পইচা পাই যাব মানে পইচা কালেক্টৰ দৌদে আৰু গল্ডং এই দুইজনক ধৰিলে আৰামছে পইচা পাব যেনিবা এতিয়া আবেলিৰ পৰা এতিয়া কালেকশ্যন হৈ থাকিব মুঠতে ৰাতিপুৱা যদি এই দুইজনক ধৰে আৰামছে পইচা পাই যাব মানে হাগ্ৰামা পাগলা হৈছে নেকি এই আবুল তাবুল বকি আছে সি এই সিন্ডিকেট বিলাকতো মই বুজি নাপাওঁৱে আৰু মই পিয়'ৰ বিজনেছমেন হা এই সিন্ডিকেট ই কি পাগলা নেকি হা এইটোৰ কাৰণে মই FIR দিছোঁ তাক মই বেছি নকওঁ হা এইবিলাক মই মিডিয়া চিডিয়াত মই বেছি ওলাবলৈ ইচ্ছাও নাই আৰু ভালো নালাগে সেইটো কাৰণে মই এতিয়া FIR দিলোঁ বেছি নকওঁ তাক মানুহ চবেই জানে সিন্ডিকেট 15 বছৰ কোনে চলাই আনিছিলে কোনে চলাই আহিছে সব সি নিজেই জানে সি 24 ঘণ্টা আহি ইয়াত বহি থাকক না চাওক না সিন্ডিকেট কোনে চলাইছে এই BPF আৰু কংগ্ৰেছ আমলত চলি আছিল ইয়াত সিন্ডিকেট আপোনাৰ চিনা পাই নেকি প্ৰমোদ বড়ো ওচৰতো মই এবাৰো দেখা নাই ঠিক আছে মই অলপ জড়িত আছোঁ মানে চিনাকি পাৰ্টিত অলপ কাম কৰোঁ পাৰ্টিত কিন্তু এনেকুৱাতো মই কিবা পইচা লেনদেন এইবিলাক মই বুজি নাপাওঁ কি পইচা লেনদেন এইবিলাক কি কালেকশ্যন 30-40 লাখ থাকিলে না মোৰ এতিয়া ডুবাইত থাকিল হয় মই ফ্লেট লৈ একদম ডাঙৰ ফ্লেট লৈ ডুবাইত থাকিল হয় তো এইটো কাৰণে মই এতিয়া FIR দিছোঁ হাগ্ৰামা এতিয়া যদি মই যদি 30-40 লাখ সিন্ডিকেটত যদি মই কালেকশ্যন কৰি প্ৰমোদ বড়োক বা কাক বা দিছোঁ তাত যদি প্ৰুফ আছে মোক দেখুৱাই দিয়ক মোক এভিডেঞ্চ লাগে মই এইটো কাৰণে FIR কৰিছোঁ তাক হাগ্ৰামাৰ এগেইনষ্টত মই FIRটো গছেগাঁও থানাত দিছোঁ